দুবছৰ একেলগে কণ্টিনিউছলি কোম্পানীৰ লগত মই ব্ৰইলাৰ ফাৰ্ম কৰি কি লাভ হ'ল, কি লোকচান হ'ল, কি পালোঁ, কেইটা বেটছ কৰিলোঁ, সকলোখিনি মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই যে যোৱা দুবছৰ ধৰি ব্ৰইলাৰ ফাৰ্মিং কৰি আছোঁ কোম্পানীৰ লগত, আৰু সেই কোম্পানীৰ লগত ফাৰ্ম কৰি কিনি মই কি লাভ কৰিলোঁ নে লোকচান কৰিলোঁ। বন্ধুসকল, দুবছৰ কিন্তু কোনো কম সময় নহয়। মই দুবছৰত কি পালোঁ কি নাপালোঁ ক'বলৈ হ'লে প্ৰথম মই আপোনালোকক জনাব লাগিব যে মোক ফাৰ্মখন বনাওঁতে 1600 মুৰ্গী কেপাচিটিৰ ফাৰ্মখন বনাওঁতে মোৰ কিমান খৰচ হ'ল। এই ফাৰ্মখন বনাওঁতে মই আগতেও আপোনালোকক ভিডিঅ' দিছোঁ যে মোৰ খৰচ হৈছিলে 2,10,000 মান টকা এটা খৰচ হৈছিলে গোটেই ফাৰ্মখনৰ ঘৰটো, ভেটিটো আৰু গোটেই সম্পূৰ্ণ ঘৰটোৰ লগতে আপোনাৰ যিখিনি অটো ড্ৰিংকাৰ আছিলে, অটো ড্ৰিংকাৰ পাইপ, টেংকি আৰু লগতে ফিডাৰ, ড্ৰিংকাৰ, সৰু সৰু ড্ৰিংকাৰ, এই সকলোখিনি মিলাই মোৰ 2,10,000 টকা এটা খৰচ হৈছিলে এই ফাৰ্মখন বনাওঁতে। আৰু এই ফাৰ্মখনৰ মই যোৱা বছৰ মানে 6-7টা বেটছ কৰাৰ পিছত আকৌ ফুটা কেইটামান চেঞ্জ কৰিবলগীয়া হ'ল, তাতো কেইটকামান গ'ল, সেইখিনি মই ধৰাই নাই। তো অল টোটেল মানে মই ধৰিছোঁ যে টোটেল যিটো মোৰ প্ৰথমতে খৰচ হৈছিলে সেইটোৱে কৈছোঁ, 2,10,000 মান টকা এটা খৰচ হৈছিলে। তাৰ পিছৰ পৰা মই এতিয়া 10 বেটছত কি পালোঁ কি নাপালোঁ, এই দুবছৰত যিটো 10 বেটছ কৰিলোঁ। তো প্ৰথম বেটছটোততো মই পালোঁ আপোনাৰ যেতিয়া 1600 মুৰ্গী কেপাচিটি হয়, প্ৰথম বেটছটোত পালোঁ 47,000, আৰু খুব ভাল লাগিলে, তেতিয়া ৰেটো ভাল আছিলে। প্ৰথম কাম কৰাৰ কাৰণে প্ৰথম হিচাপত এটা ভাল টকা এটাই পাইছিলোঁ। আৰু সেই 47,000ৰ ভিতৰত কিন্তু আমাৰ কিছুমান খৰচ থাকে। তো সেই খৰচবিলাক যেনেধৰণৰ ধৰক আপোনাৰ এই ফলিয়াই মোৰ ইয়াত লাগি যায় 70-80 টকা। ফলিয়াৰ দাম আপোনাৰ তাতে লয় 70 টকা 80 টকা, আকৌ ঘৰলৈ পাওঁতে গাড়ী ভাড়া কিবা আপোনাৰ লোডিং আনলোডিং সেইখিনি আছে, তেনেকৈ কিনি 90 টকা 100 টকা কৰি দিয়ে। তো তেনেকৈ তাত যায় অলপ। তাৰপিছতে আপোনাৰ কিছুমান মানুহ হাজিৰা লগাবলগীয়া হয় ইয়াত এখন ফাৰ্মখন চফা কৰিবৰ কাৰণে। এবাৰ পোৱালি উঠি যোৱাৰ পিছত, কুকুৰা চেল কৰাৰ পিছত যিখিনি লেতেৰা থাকে লেটাৰখিনি আমি উঠাই দিওঁ, সেইখিনি কাম কৰিবলগীয়া হয়। তাৰপিছতে আপোনাৰ লেপিবলগীয়া হয়, সেই সকলোখিনি মকৰা জাল চাফা কৰা, তেনেকৈ কিছুমান খৰচ থাকে। তাৰ লগতে কিছুমান মেডিচিন থাকে, মেডিচিন যিবিলাক আমি মানে নিজেই কিনিব লাগে, কোম্পানীৰ লগত পোৱা নাযায়। তো তেনেকুৱা ধৰণৰ মেডিচিনবিলাক কিনোতে কিছুমান টকা খৰচ হয়। প্ৰথম বেচত মোৰ 13,000 টকা খৰচ হৈছিলে, আৰু সেই 13,000 টকা খৰচ কৰাৰ পিছত মোৰ থাকিছিলে আপোনাৰ 34,000 এটা হাতত থাকিছিলে। তো খুব ভাল, যিহেতু দুমাহ লাগে, দুমাহত মানে 34,000 মানে 17,000কে পাৰ মান্থ এটা পৰিলে, নহয় জানো। তো তেনেকৈ কৰিলোঁ। ছেকেণ্ড বেচ যেতিয়া কৰিলোঁ, গৰম দিন পৰি গ'ল, ছেকেণ্ড বেচ কৰোঁতে মই পালোঁ অকল কোম্পানীৰ পৰা 10,000 টকা, খৰচ হৈছিলে মোৰ 12,000 টকা, মানে মাইনাছ লাগি গ'ল মোৰ 2,000 টকা, 2,000 টকা লোকচানত থাকিলোঁ মই। তাৰপিছতে আপোনাৰ থাৰ্ড টাইম 3 নম্বৰ বেচটোত মই পালোঁ 12,000 টকা, 2,000 বাঢ়িলে, 12,000 টকা পালোঁ, খৰচ হৈছিলে 12,000। আৰু সেই 12,000 টকাৰ পৰা খৰচ হ'ল পালোঁ 12, খৰচ হ'ল 12, শূন্য, একো নাপালোঁ, একো নগ'লোঁ, কিন্তু মোৰ সময়খিনি এনেই গুচি গ'ল, নহয় জানো। 3 নম্বৰ বেচ, 4 নম্বৰ বেচত পালোঁ মই 38,000 এটা, 38,000 পাই কিনি 15,000 সেই বেচটোত অলপ বেছি খৰচ হ'ল, অলপ মেডিচিন বেছি দিবলগীয়া হ'ল বেমাৰৰ কাৰণে। তাত মই 23,000 টকা এটা প্ৰফিট পালোঁ, মানে 4 নম্বৰ বেচত অলপমান পালোঁ। আৰু 5 নম্বৰ বেচত মই পালোঁ 40,000 টকা, 40,000 টকা পাই 15,000 টকা খৰচ হ'ল, 25,000 টকা মান এটা প্ৰফিট থাকিলে মোৰ। 6 নম্বৰ বেচত পালোঁ মই 34,000 পাই 15,000 খৰচ হ'ল, 15,000 মান টকা এটা। তো সেইটো 19,000 টকা মান এটা বেনিফিট থাকিলে, মানে প্ৰফিট থাকিলে। 7 নম্বৰ বেচত মই পালোঁ 48,000, খুব এটা ভাল পালোঁ সেইবাৰ। আৰু ভাল পোৱাৰ কাৰণে মই 15,000 মান খৰচ হৈছিলে, 33,000 মান এটা প্ৰফিট পালোঁ। সেইটোৱে মই চবচে হাইষ্ট পাইছোঁ মোৰ এই দুবছৰৰ ভিতৰত। তাৰপিছতে আপোনাৰ 33,000 এটা পালোঁ এই 8 নম্বৰ বেচটোত। 33,000 পাই কিনি মোৰ 14,000 টকা এটা খৰচ হ'ল, 14,000 খৰচ হোৱাৰ পিছত 19,000 টকা এটা মোৰ হাতত থাকিলে। তাৰপিছতে আপোনাৰ 9 নম্বৰ বেচটোত পালোঁ মই 34,000, তেনেকৈ আৰু এভাৰেজ এটা। 34,000 পোৱাৰ পিছত মই মোৰ খৰচ হৈছিলে 14,000 টকা সেইবাৰ, আৰু মই 20,000 মান টকা এটা প্ৰফিট থাকিলে। তো ঠিকে আছে, ধুনীয়াকৈ চলি আছে। কিন্তু লাষ্ট যিটো 10 নম্বৰ বেচ, সেই বেচটোত কৰিলোঁ, সেই বেচটোত মোৰ ভাইৰেল লাগি গ'ল, ভাইৰেল ডিজিজ লাগি গ'ল, যিটো ওচৰৰ কিছুমান বেলেগ ফাৰ্মতো লাগি আছিলে। তো সেইটো আপোনালোকক মই ভিডিঅ' আকাৰে দেখাইছোঁ আগতে। গোটেই কুকুৰাখিনি মৰি থাকিলে, মানে 1600 মুৰ্গীৰ ভিতৰত মানে মই অকল 800-700 মানে বিক্ৰী কৰিব পাৰিলোঁ, তাকো আপোনাৰ 2 কেজি নহ'লে 1 কেজি 700 চাইজ এনেকুৱা। তাৰপিছতে বাকীখিনি মৰি গ'ল। মৰাৰ কাৰণে মই এটকাও নাপালোঁ, মাইনাছতে লাগিলে, কিন্তু দিবলগীয়া নহ'ল বাৰু কোম্পানীৰ পৰা কৰাৰ কাৰণে। আৰু যিহেতু মই নিজেই কৰা নাই, সেইটো ভাইৰেল বেমাৰৰ কাৰণে গুচি গ'ল। তাৰপিছতে মোৰ
খৰচ হৈছিলে, সেইবাৰ বহুত মেডিচিন খুৱাইছিলোঁ, 18,000 টকা খৰচ হৈছিলে। বহুত মেডিচিন খুৱাইছোঁ ঠিক হ'ব বুলি, এণ্টিবায়'টিক কিবা মেডিচিন নিজে কিনি আনি কোম্পানীৰ ওচৰত নাথাকে মেডিচিন, সেইকাৰণে। তো তাৰপিছত মই মানে পূৰা সম্পূৰ্ণ মাইনাছ লাগি গ'ল, 18,000 টকা মোৰ নিজৰ পৰা কমপ্লিট গুচি গ'ল। তো এতিয়া কথাটো হ'ল কি, মই এই দুবছৰত যে কিমান টকা পালোঁ মানে মুঠতে 2,96,000 মান টকা এটা পালোঁ। 2,96,000 মানে 3 লাখৰ ওচৰা-ওচৰি টকা এটা। 2,96,000 সেই টকা মই পালোঁ মোৰ পৰা, মানে সেই কোম্পানীৰ পৰা কাম কৰি। তাৰপিছত মোৰ কিন্তু খৰচাখিনি আছেই। গোটেই 10টা বেচত মোৰ খৰচ হ'ল অল টোটেল 1,43,000 টকা। 1,43,000 মানে 2,96,000 পৰা 1,43,000 যদি মই মাইনাছ কৰি দিওঁ, মোৰ কাৰণে লাভ থাকিলে 1,53,000 টকা। দেখিলে আপোনালোকে, দুবছৰত মই পালোঁ, আৰ্ণ কৰিলোঁ কিমান, 1,53,000 টকা। মাহে কিমানকৈ পৰিলে চাওক আপোনালোকে, মাহে আপোনাৰ 7,000কেও নপৰিলে তেনেকুৱাই। তাৰপিছতে সেই 1,53,000 টকা পালোঁ, কিন্তু মোৰ ঘৰটো বনাওঁতে খৰচ হৈছিলে 2,10,000 টকা। মানে মোৰ দুবছৰটো ঘৰটোৰ মূলধনটো নোলালে ঘৰটো বনাওঁতে। যদি মোৰ গোটেইকেইটা বেটছে যদি লাভ হ'লহেঁতেন, মোৰ ইয়াত 3টা বেটছ লোকচান হ'ল, 3টা বেটছ যদি লাভ হ'লহেঁতেন, তেতিয়াহ'লে চাগে মই ঘৰটোৰ দামটো মোৰ ওলাই গ'লহেঁতেন। যিটো মানে খৰচ হৈছিলে 2,10,000টো ওলাই গ'লহেঁতেন সম্পূৰ্ণৰূপে দুবছৰৰ ভিতৰত। তাৰপিছত বাকীখিনি যদি মই কেতিয়াবা কৰিলোহেঁতেন ফাৰ্ম, 2 বছৰ পিছৰ পৰা যিখিনি ফাৰ্ম কৰোঁ, তেতিয়াহ'লে মানে মোৰ গোটেইখিনি প্ৰফিটত থাকিলোহেঁতেন। কিন্তু এতিয়া মই প্ৰফিট বুলি ক'ব নোৱাৰোঁ, কাৰণ কেলৈ মোৰ চাওক আপোনালোকে, ফাৰ্মৰ ঘৰটোৰ দামতেও নোলালে, আৰু নিজৰ যিখিনি সময় দিওঁ সেই সময়টো বাদেই দিছোঁ। সেই সময়খিনি যিখিনি কষ্ট কৰোঁ, যিখিনি সময় দিওঁ, সেই সময়খিনি দামো ওলোৱা নাই। তো এইটো হিচাপত মই চাবলৈ গ'লে মাজতে এটা দুটা বেটছ বেয়া হ'বই, কাৰণ কেলৈ সদায় যে আপোনাৰ ভাল থাকিব সেইটো নহয়। কেতিয়াবা ভাইৰেল আহি যায়, কেতিয়াবা দানাতে আহি যায়, কিছুমান বেমাৰ আহি যায়। তো তেনেকৈ লাগি কিনি এনেকুৱা হৈ যায়, সেইটো মানে কেতিয়াও কনচিডাৰেই কৰিব নোৱাৰোঁ। তো সেইটো হিচাপত চাবলৈ গ'লে মানে মই কোনো ধৰণৰ তেনেকৈ লাভ কৰিব পৰা নাই ব্ৰইলাৰ ফাৰ্মখন কৰি কিনে বৰ্তমানলৈকে। বহুতে কৰি আছে, বহুতে চলি আছে, বহুতে ভালকৈ কৰি আছে, কিন্তু পাৰ্মানেণ্টকৈ ফাৰ্মিং ঘৰটো বনাই লৈছে, পাৰ্মানেণ্টকৈ থাকি গৈছে। তো সেইটো হিচাপ উলিওৱা নাই, ধুনীয়াকৈ কৰি আছে, চলি আছে। কিন্তু মই মানে গোটেইখিনি কেলকুলেশ্যন কৰি হিচাপটো কৰি চাইছোঁ, কৰি চোৱাৰ পিছতহে মই সেইটো পাইছোঁ। কাৰণ দুবছৰ মই এনেই যোৱা নিচিনা এটা লাগি গৈছে নিজকে। কাৰণ কেলৈ দুবছৰত যদি ইমানটো হয়, মূলধনটোৱে নোলায়, তাৰপিছত মাহেকে যদি মই 7,000কেও নপৰে, তো তেনেকুৱা ধৰণৰ এতিয়া কিবা এটা মই বেলেগ এটা আৰু এটা মানে ইনকম চ'ৰ্চ এটা আছে কাৰণে মই এনেকৈ ধুনীয়াকৈ চলি থাকিব পাৰিছোঁ। কিন্তু যদি মোৰ ইনকম চ'ৰ্চ নাথাকিলে হয় বেলেগ, তেতিয়াহ'লে মানে কি হ'ল আপোনাৰ, ইয়াৰ পৰা মানে চলিবলৈ অসুবিধা হ'ল। যদি এনেকৈ যদি বেয়া হৈ থাকে ৰিজাল্ট, যদি সদায় ভাল হৈ থাকে ৰিজাল্ট, গোটেইকেইটা বেটছেই ভাল হয়, তেতিয়াহ'লে কিন্তু আপোনাৰ চলিবলৈ কোনো অসুবিধা নহয়। ফাৰ্ম কৰিও বহুতে উন্নতি কৰিছে, ধুনীয়াকৈ কৰি থাকিব পাৰিব। সকলোকে মানে এনেকৈ লাকে চাথ নিদিয়ে বুলি ক'ব লাগিব, তেনেকুৱাই হয়। আৰু মই সেইকাৰণে কওঁ, আমি কেতিয়াও মানে একেটা মানে ইনকম চ'ৰ্চৰ ওপৰতে ডিপেণ্ড কৰি থাকিব নালাগে। যদি আপুনি ব্ৰইলাৰ ফাৰ্ম কৰি আছে, লগতে আপুনি ছাগলী ৰাখক জেগা আছে যদি, নহ'লে গাহৰি ৰাখক, নহ'লে লোকেল মুৰ্গী ৰাখক, নহ'লে আপোনাৰ সোণালী ৰাখক, নহ'লে আপুনি মাছ পোহক জেগা আছে যদি, মানে বিভিন্ন ধৰণৰ কেইবাটাও কৰিব লাগে, নহ'লে বাম খেতি কৰক। মানে সকলোবিলাক লগতে থাকিব লাগিব। বাম খেতি কৰিলে আপোনাৰ কি হ'ব, ব্ৰইলাৰ গুখিনি মলখিনি নি তাত দিব পাৰিব, সেইখিনিৰ পৰা আপোনাৰ ইনকম হ'ব। তো তেনেকুৱা ধৰণৰ, এটা যদি বেয়া হয় এটা চলিব, তেনেকৈ ধৰণে কৰক।